নমস্কাৰ বৰ্তমান আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ইউটিউব চেনেল একেবি আসাম বয় আৰু মই অনাদি কুমাৰ বৰঠাকুৰ আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে মোৰ চেনেল একেবি আসাম বয়ৰ উদ্যোগত সদৌ অসম ভিত্তিত এখনি অনলাইন বিহুৰ ফটো প্ৰতিযোগিতা আয়োজন কৰিছো আৰু ডেসক্ৰিপচন বক্সত সকলোখিনি নিয়মাৱলী পঢ়ি আপুনি আমালৈ প্ৰেৰণ কৰিব পাৰে আপোনাৰ এখন নিজৰ ফটো হেহে আপোনালোকৰ আগত এইখিনি কথা অৱগত কৰিছো আৰু এই ফটো প্ৰতিযোগিতাখনিৰ পুৰুষ মহিলা উভয়ৰ বাবে আয়োজন কৰা হৈছে ঠিক সেইদৰে আপোনালোকৰ আগত মই সেই কথা অৱগত কৰিছো আৰু লগতে এটা কথা অৱগত কৰিব বিচাৰিছো যে সকলো প্ৰতিযোগীৰ ফটো ইউটিউব চেনেল একেবি আসাম বয়ত ভিডিঅ' আকাৰে উপলব্ধ কৰা হ'ব আৰু যিজন প্ৰতিযোগীৰ ফটো যিটো ভিডিঅ'ত থাকে তাৰ কমেন্ট বক্সত প্ৰতিযোগীৰ নামটো অসমীয়াত লিখি প্ৰতিযোগীসকলক ভোট দিব পাৰিব সেই কথা আপোনালোকৰ আগত অৱগত কৰিছো মানে ধৰা হল এইগৰাকী এখেতৰ ফটোখন দেখাইছো স্ক্ৰিনত দেখি আছে এখেতৰ নাম হৈছে ধৰা হল দীপলিনা এখেতৰ নাম হৈছে দীপলিনা শইকীয়া ধৰা হৈছে দেই এখেতৰ নাম দীপলিনা শইকীয়া এখেতে আমালৈ ফটো দিছে আৰু কোনবা এটা ভিডিঅ'ত এখেতৰ ফটো আছে আৰু সেই নামটো আপোনালোকে পঢ়িছে আৰু আপোনাৰ পছন্দ হৈছে সেইকাৰণে আপুনি ভোট দিছে যোনটো ভিডিঅ'ত থাকিব সেই ভিডিঅ'ত নাম যোনটো থাকিব সেই ভিডিঅ'টো যোনকিটা নাম থাকিব দেখিব নহয় স্ক্ৰিনত ওলাই থাকিব সেই যোনটো নাম থাকিব সেই নামটো লিখিহে আমাৰ কমেন্ট বক্সত আপুনি ভোট দিব পাৰিব সেই কথা আপোনালোকক অৱগত কৰিছো আৰু এক ব্যক্তিহে এজন প্ৰতিযোগীক ভোট দিব পাৰিব বুজি পাইছে এজন ব্যক্তিহে এজন প্ৰতিযোগীক ভোট দিব পাৰিব মই বিশেষ নকওঁ ডেসক্ৰিপচন বক্সত সকলোখিনি নিয়মাৱলী মই দি থৈছো সকলোখিনি পঢ়ক আৰু আমালৈ ফটো প্ৰেৰণ কৰক আৰু আহক আজি আমি মহিলাৰ ফটো মাজলৈ যাওঁ আহক Kotale pelale he jinjin moina bihu de dinote he jinjin moina ami je ulalu he jinjin moina he kokalo tongali Hame komoniya bihu pai boliya bihu ma dithaki bor bihu nasi thaki bor ma কে আছিল মহিলাৰ ফটো আৰু আপোনালোকৰ যদি কোনোবাজন প্ৰতিযোগীৰ পছন্দ হৈছে তেতিয়াহলে ভোট দিব পাৰে আপোনালোকে আৰু ঠিক সেইদৰে মই পুৰুষৰ ফটো আগবঢ়াম তেনেকৈ ভিডিঅ' আকাৰে সেই কাৰণে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি থব যাতে মই যিবোৰ ভিডিঅ' আপলোড কৰোঁ সেই নটিফিকেশ্যন আপোনালোকৰ মোবাইললৈ অতি সোনকালে যায় সেই কাৰণে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি থব আৰু এই বাৰ্তাটো সকলোলৈকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই প্ৰতিযোগিতাখনিৰ অংশগ্ৰহণ কৰি আমাৰ প্ৰতিযোগিতাখনিৰ সাফল্য মণ্ডিত কৰিব বুলি আশা কৰিছো আজিলৈ আহিছো ধন্যবাদ